हेलो गाइस কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আজি মই আপোনালোকৰ আগত আজি মোৰ বুলি ক'ব লাগিব মোৰ আজি বহুতেই খাবলৈ মন গৈছিল চেয়া দিয়া ভাত সেইকাৰণে ভাবিলো চেয়া দিয়া ভাত বনাও আসল দুবাৰমান বনালো তাৰ পিছত আকৌ মনত পৰিলে যে ভিডিঅ'টো বনাম বুলি ভাবিয়ে ভিডিঅ ষ্টাৰ্ট কৰিবলৈ বুলি আহিলো চেয়া দিয়া ভাতটো মই কেনেকৈ বনাইছো মোৰটো ৰুমত তেনেকুৱা সজুলি নাই বা চেয়া দিয়া ভাত বনাই আৰু ফাৰ্ষ্ট টাইম বনাইছো মই আজি মই যেটো খাবলৈ মন গৈছে গাহৰি মাংসৰ লগত এটো কাৰণে ভাবিলো আপোনালোকৰ আগত শেয়াৰ কৰো আপোনালোকেও যদি কেতিয়াবা মন যায় খাব পাৰিব মোৰ নিচিনাকে একদম উজু প্ৰসেস বুলি ক'ব লাগিব আৰু এনেকুৱা কিছুমান বস্তু লৈ বনাইছো হলো যেটো খাবলৈ মন যোৱাৰ কাৰণেহে বনাইছো গাহৰি মাংসৰ লগত বহুত দিনৰ পৰা ভাবি আছিলো আৰু ঘৰলৈ গলেও মই ঘৰত বেছি দিন থাকিবলৈ নাপাওঁ এদিন বা দুদিন স্কুল থাকে বেবি এটো কাৰণে ঘৰৰ পৰা অহা যোৱা কৰাটো কৰি দিবলগীয়া হয় আজি পাঁচবেলা হ'লে ৰাতিপুৱা আহিব লগা হয় এটো কাৰণে একো সুবিধাই নাই ঘৰত মায়ে যেটো বনাই দিয়ে খাওঁ বুলি ক'লে আজি বহুত মন গৈ আছিলে খাবলৈ বুলি এটো কাৰণে ভাবিলো ভিডিঅ'টো বনাও আৰু প্ৰথমতে থ্যাঙ্কস দিব লাগিব বৰা চাউল দিয়া মানুহগৰাকীক মই ঘৰৰ পৰা আনা নাছিলো বৰা চাউলটো দিছিল মোক মিনালী বৌয়ে থ্যাঙ্ক ইউ ইয়াৰ পৰা জনাই দিছো ভিডিঅ'টো জৰিয়তে কিন্তু দিয়া দিন হ'লে মই ভাবিছিলো চাউলখিনি বেয়া হৈ যাব চাগে বেয়া হৈ গ'ল চাগে বুলি ভাবিছিলো কিন্তু ভাগ্যবশতঃ চাউলখিনিত ফুটি এটাও নাই আৰু একদম মেচ সাফা হৈ আছে সেইকাৰণে আজি চেয়া দিয়া ভাত বনাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ মইনো কেনেকৈ বনালো চেয়া দিয়া ভাত তাক চাবলৈ আৰু গোটেইখিনি দেখাই যাম গাঁও খাওঁ আপোনালোকক খাবলৈ মন গ'লে আহিব পাৰে মই পিছে নিমন্ত্ৰণ নকৰাকৈ থকা নাই দেই এতিয়া বলক দেখুৱাওঁ কেনেকৈ চেয়া দিয়া ভাতৰ কাৰণে কি যোগাৰ কৰি লৈছো আৰু কিমান চাউল লৈছো লেটস গো মোক দিছিলে তেওঁ 1 কেজি চাউল কিন্তু 1 কেজি চাউল মই লোৱা নাই ইয়াত আধা কেজি মানে হ'ব চাগে কাৰণ দুজনী আৰু মানজিয়াক চাইডৰ ৰুমৰ ঘৰতো দিব লাগিব তেওঁ খাই ভালেই পায় তাৰত বনোৱা চেয়া দিয়া ভাত এতিয়া ইয়াত পানী লৈ লৈছো ভাপত যেহেতু চেয়া দিয়া ভাতটো হয় এফালে পানী লৈ লৈছো মোৰতো একো সজুলি নাই সেইটো কাৰণে সৰু 2-3 লিটাৰ মানৰ কুকাৰটোতে আৰু এটোতে পানী লৈ লৈছো আধা ইহেত বহুত ডাঙৰ পাতটো ডাঙৰ সেইকাৰণে মই ইয়াত কটন কাপোৰ এখন পাৰি লৈছো যাতে ভাতটো আহিব পাৰে বাপ লগা তেনেকুৱা খৰাহি চৰাহি নাছিলে মোৰ সেইকাৰণে এইটোকে ললো আৰু মই ইয়াত দি দিম পানী পৰিছে গোটেই কমকে বনাব লাগিব আৰু যেহেতু একেবাৰে সৰু প্ৰসেস বুলি ক'ব লাগিব কুকাৰত দিয়া চেয়া দিয়া ভাত দিয়ে এচক ইমান গিটা ল'ব লাগিব ইমান গিটা লৈ এফালে গেছটো জ্বলাই দিম কুকাৰটো পাতি পানি আৰু এইখিনি ভাতখিনি মই এনেকৈ দি দিছো দেখিছানে ভালকে কুকাৰটো এনেকৈ পাতি লৈ পানি মই কাম কৰিছো মোৰ ঢাকনৰ কাম ঢাকনটো ঢাকি দিম আৰু ইয়াৰ পৰা যেটো ভাপ ওলায় সেই ভাপতে চেয়া দিয়া ভাতটো হৈ যাব বনালো বুলি এয়া অলপকে হ'ব কাৰণ পাত্ৰটো সৰু যে এয়া সব বনালো একদম চেয়া দিয়া ভাত ধুনীয়া হৈছে একদম ফুলি মজা হৈছে মায়ে যেনেকৈ বনাই ন তেনেকুৱা হৈ গৈছে আৰু এইফালে এতিয়া হৈ আছে এইখিনি নমাবৰ পৰা হৈছেগৈ আৰু নমাম এতিয়া ৰবা আপোনালোকক দেখুৱাম एक प्लेट চেৰা দিয়া ভাত হৈ গ'ল আৰু ইমানেই ধুনীয়া হৈছে নহয় বহুতেই ধুনীয়া হৈছে তলত খালি কটন কাপোৰ এখন পাৰি ল'ব লাগিব দেই কটন বেলেগ হ'লে কিন্তু বেয়া হ'ব কিন্তু কটন কাপোৰখন ল'লে বহুত ধুনীয়া হৈ যাব সফট হৈ যাব এক প্লেট ৰেডি কৰি ল'লো চাউল আৰু এতিয়া ইয়াত দি দিম চাউলখিনি ৰেডি হৈ গ'ল এইখিনি লাষ্ট পানীখন ঢাকি দিলো হাৱাটো লিক নোহোৱাকৈ এতিয়া পানী উতলি ভাপতে এইটো সিজি যাব আৰু আমাৰ চেয়া দিয়া ভাত হৈ যাব আমাৰ চেয়া দিয়া ভাতটো হৈ আছে মাজে মাজে আহি আপোনালোকে চেক কৰি থাকিব লাগিব চেক কৰি থাকিলেহে গম পোৱা যাব সিজিছে যে নাই সিজা মই মাজে মাজে আহি চেক কৰি থাকোঁ এতিয়া আমাৰ লাষ্ট হ'ব চেয়া দিয়া প্ৰসেস দেখিছে
কুকাৰতে কেনেকৈ বনাইছোঁ আপোনালোকে ঘৰত যদি বনাবলৈ মন যায় তেতিয়াহ'লে বনাব পাৰে। এনেই আমাৰ আঘোণ মাহত ন চেৰা দিয়া হয়। আমাৰ কিন্তু আজি মায়ে সদায় বনায়, সেইকাৰণে ময়ো অলপমান শিকি থওঁ বুলিয়ে এই চেৰাটো প্লেট এখনতে হ'লেও বনাই চালোঁ। কেতিয়াবা কিছুমান কাম শিকিবলৈ বহুত মন যায়, সেইটো কাৰণে শিকিবলৈ বুলিয়ে এই কামটো কৰিলোঁ। আপোনালোকে যদি এই চেৰা ভাতটো দেখি বা বনোৱা প্ৰচেষ্টাটো দেখি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট কৰি দিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বিদায় মাগিছোঁ, বাই বাই।